17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব NRCৰ দ্বিতীয় পৰ্যায়ৰ কাম। NRCৰ প্ৰথমখন আংশিক খচৰাত নাম নথকা সকলৰ শংকাৰ কাৰণ নাই। সকলো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত। 31 ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছত নাম অন্তৰ্ভুক্ত হোৱা নাছিল বহু ভাৰতীয় নাগৰিকৰ, যাৰ বাবে আশংকাত ভুগিবলগীয়া হৈছিল বহু লোকে। পিছে NRCৰ প্ৰথমখন আংশিক খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে চিন্তা কৰাৰ কাৰণ নাই, এই কথা স্পষ্ট কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অহা 17 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ 2500 সেৱা কেন্দ্ৰত আৰম্ভ হ'ব বংশবৃক্ষ পুনৰীক্ষণৰ কাম, যাৰ বাবে বংশবৃক্ষ অথবা লিগেচি তথ্যত আসোঁৱাহ থকাসকলক জাননী যোগে সেৱা কেন্দ্ৰলৈ মাতি আনি চলিব পুনৰীক্ষণ। ৰাইজৰ ভয় কৰা কোনো প্ৰশ্ন নুঠে, কাৰণ তেওঁলোকে জানিব যে তেওঁলোকৰ পৰীক্ষণ প্ৰক্ৰিয়া কি ধৰণে আগবাঢ়ি আছে। আৰু যিসকলৰ ইতিমধ্যে নাম উঠা নাই তেওঁলোকৰ কৰণীয়া একো নাই, যিটো আমি আগতেও কৈছোঁ। কৰণীয়া যি আছে আমাৰ আছে, আৰু আমি যদি ৰাইজক কিবা প্ৰশ্ন সুধিব লাগিব আমি ৰাইজৰ জনাম আৰু সেইমতে এই প্ৰশ্ন কৰিম, সেইমতে পৰীক্ষা কৰিম। এজন দেউতাক দেখুৱাই যিমানখিনি ডিচেণ্ডেণ্ট আছে তেওঁলোকক আমি একেলগেই মাতাই আনি এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কৰিব পাৰোঁ, আৰু এই প্ৰক্ৰিয়া আমাৰ এতিয়া আমি আৰম্ভ কৰি আছোঁ। অৱশ্যে 20 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ হ'বলগীয়া শুনানিৰ পিছতহে NRCৰ পৰৱৰ্তী তালিকা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰা হ'ব বুলিও জনালে প্ৰতীক হাজেলাই। আনহাতে কোনো লোকে যদি ভুৱা তথ্য জমা দিছিল সেইসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনালে ৰাজ্যিক সমন্বয়ৰক্ষীগৰাকীয়ে। ভেৰিফিকেশ্যন ৰিজাল্ট নেগেটিভ হয়, তেওঁলোকৰ ক্ষেত্ৰত নিশ্চয় আইনমতে যিটো NRCত সোমাব লাগে নালাগে, তেওঁলোকৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগে নিশ্চয় লোৱা যাব। জেনুৱেন লিগেচি ইউজ কৰিছে, যিসকলে জেনুৱেন ডিচেণ্ডেণ্ট হয় তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণে ভয় কৰাৰ দৰকাৰ নাই। আৰু লগতে আমাৰ প্ৰক্ৰিয়া ইমান ষ্ট্ৰং আছে যে আমি কোনো ইনএলিজিবল মানুহ তাত সোমাবলৈ নিদিম। ইফালে যিসকলে NRCৰ বাবে আবেদন কৰা নাছিল সেইসকল লোকৰ বাবে সম্পূৰ্ণ NRC প্ৰকাশ পোৱাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰিলে NRCৰ ৰাজ্যিক সমন্বয়ৰক্ষী প্ৰতীক হাজেলাই। টাইমলাইনছৰ ক্ষেত্ৰত যেতিয়ালৈকে আমি মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰা টাইমলাইনছৰ ক্ষেত্ৰত অৰ্ডাৰ নাপাওঁ, আমি টাইমলাইনছৰ ক্ষেত্ৰত পাব্লিকলি এনাউন্স কৰা উচিত নাভাবোঁ। 20 তাৰিখত মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত হিয়াৰিং আছে, হিয়াৰিং হৈ যাওক, তাৰপিছত আমি জনাব পাৰিম যে কিমান দিনৰ ভিতৰত আমি কি ধৰণে কাম কৰিম। কেমেৰা পাৰ্চন দেৱজিৎ বড়োৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য, নিউজ লাইভ, গুৱাহাটী।